পুনৰ সমূহ নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ কাৰ্বি আংলং জিলাৰ মাঞ্জা ২ নং ৰংকিমি বৰচিং তেৰণ গাঁৱত উপস্থিত আছোঁ। আজি বিশেষ এটা অনুষ্ঠানলৈ আহিছোঁ। অনুষ্ঠান অৰ্থাৎ কাৰ্বিসকলৰ জাতীয় উৎসৱ ৰংকেৰ উৎসৱ। আমি সকলোৱে জানো যে কাৰ্বিসকলৰ জাতীয় উৎসৱ হৈছে ৰংকেৰ উৎসৱ, আৰু এই ৰংকেৰ উৎসৱটো হৈছে প্ৰতি বছৰে কাৰ্বি প্ৰতিখন গাঁৱতে ৰংকেৰ উৎসৱ উলহ মালহেৰে পালন কৰে। আৰু ইতিমধ্যে আমি সকলোৱে জানো বা আমি জানিব পাৰিছোঁ যে কাৰ্বি আংলং জিলাত নতুন বছৰত অৰ্থাৎ ৫ জানুৱাৰী তাৰিখে ৰংকেৰ উৎসৱটো পালন কৰে। কিন্তু আচলতে ২ নং ৰংকিমি বৰচিং তেৰণ গাঁৱত আচলতে এনেকৈ কিহৰ বাবে পলমকৈ ৰংকেৰ উৎসৱটো উদযাপন কৰা হৈছে বা ইয়াত পালন কৰা হৈছে, এই বিষয়ে আমি বিতংভাৱে ইয়াত যিসকল পুৰোহিত আছে অৰ্থাৎ গাঁওখনৰ মুৰব্বীসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে আমি ক'ব বিচাৰোঁ যে কাৰ্বিসকল যিসকল আৰণবাৰীম ধৰ্মাৱলম্বী লোক আছে, সেইসকল ধৰ্মাৱলম্বী লোকসকল হিন্দু ধৰ্মাৱলম্বী নহয়। তেওঁলোকক আৰণবাৰীম বা সংহাৰী ধৰ্ম বুলি নিজকে তেওঁলোকে পৰিচয় দিয়ে। আৰু সেয়েহে আজি আচলতে কাৰ্বি আৰণবাৰীম ধৰ্মাৱলম্বী লোকসকলে প্ৰতি বছৰে প্ৰতি ঘৰে অৰিহণা দি গাঁওখনত ৰংকেৰ উৎসৱ পালন কৰে। আৰু ৰংকেৰ বিভিন্ন ধৰণৰ থাকে, যেনেকৈ থান ৰংকেৰ, হাবা ৰংকেৰ, পিৰ্দা ৰংকেৰ, চকলিম ৰংকেৰ, এনেধৰণৰ বিভিন্ন ধৰণৰ ৰংকেৰ উৎসৱ পালন কৰে। কিন্তু আজি ইয়াত আমি আহি দেখিবলৈ পোৱা গৈছে যে ২ নং ৰংকিমি বৰচিং তেৰণ গাঁৱত আচলতে তেওঁলোকে থান ৰংকেৰ তেওঁলোকে ইয়াত পূজা পাতল বা পূজা অৰ্চনা কৰা আমি দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ বিশেষত্ব, ইয়াৰ বৈশিষ্ট্য হৈছে থান ৰংকেৰ হৈছে থান ৰংকেৰত মহিলাসকল বা ছোৱালীসকলে ইয়াত অংশগ্ৰহণ নকৰে। ইয়াত গাঁওখনৰ পুৰুষসকল অৰ্থাৎ ল'ৰাসকলেহে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। আচলতে থান ৰংকেৰত কিহৰ বাবে মহিলাসকলক নিষিদ্ধ কৰা হৈছে বা থান ৰংকেৰত কিয় ছোৱালীসকলে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে, এই সমূহ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট গবিন টিছো আছে। আপোনালোকক সমগ্ৰ ৰংকিমি বৰচিং তেৰণ গাঁৱত যি উলহ মালহেৰে ৰংকেৰ উদযাপন কৰিছে আৰু এই ৰংকেৰৰ সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাব। আৰু তেওঁলোকে এই গাঁওখন আমি উল্লেখ কৰিব লাগিব, কাৰ্বি আংলং জিলাৰ মাঞ্জা ২ নং ৰংকিমি বৰচিং তেৰণ গাঁওখন, এই গাঁওখন 1990 চনতে স্থাপন কৰা হৈছিলে। আৰু এই গাঁওখন স্থাপন কৰাৰ পাছতে 1954 চনৰ পৰাই কাৰ্বিসকলৰ যি জাতীয় উৎসৱ ৰংকেৰ উৎসৱ, এই ৰংকেৰ উৎসৱ তেওঁলোকে উলহ মালহেৰে এই গাঁওখনৰ সকলো মানুহে উদযাপন কৰি আহিছে। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে ৰংকেৰ উৎসৱত এনেকৈ সকলো ঘৰৰ অৰ্থাৎ প্ৰতি ঘৰৰ মুৰব্বী হওক বা যিসকল পুৰুষ বা ল'ৰাসকল আছে, সেই সকলো গাঁওবাসীয়ে ওলাই আহি একেলগে ইয়াত পূজা পাতল কৰা হয়। আৰু কাৰ্বিসকলৰ পৰম ঈশ্বৰ যি হেম্ফু মুকৰাং পিৰাচিনজা, সেই তেওঁলোকক প্ৰথমতে এনেধৰণে কাৰ্বিসকলে এইটো RA বুলি কয়, যি সোঁহাত। আচলতে RA বুলি ক'লে হেম্ফুক বুজোৱা হয়। কিহৰ কাৰণে তেওঁলোকে RA বুলি কোৱা হয়? RA মানে সোঁহাত বা সোঁ ছাইডত থকা। কাৰণ কাৰ্বিসকলৰ পৰম ঈশ্বৰ যি হেম্ফু আছে, হেম্ফুক তেওঁলোকে আচলতে এনেধৰণে সোঁহাতৰ পৰা বাওঁ ছাইডে এনেধৰণৰ ইয়াত দেখি পাইছে আপোনালোকে হেম্ফু মুকৰাং আৰু ৰাচিনজাক ইয়াত পূজা অৰ্চনা কৰিছে। আৰু দ্বিতীয়তে ইয়াত তেওঁলোকে দৰবাৰ আৰু তাৰপিছত দেখিছে ৰং আংলং, এনেধৰণে গোটেইখিনি যিসকল তেওঁলোকৰ পূজা অৰ্চনা এনেধৰণে পুৰোহিতসকলে গাঁওখনৰ সকলো ৰাইজে মিলি এনেধৰণে পূজা পাতল তেওঁলোকে ইতিমধ্যে সম্পন্ন কৰা হৈছে। কাৰণ তেওঁলোকে ৰাতিপুৱা ভাগৰ পৰাই এনেকৈ ৰংকিমি বৰচিং তেৰণ গাঁৱৰ ৰাইজে যিসকল পুৰোহিত আছে তেওঁলোকে পুৰোহিতসকলে এয়া পূজা অৰ্চনা কৰা হৈছে। আৰু আমি উল্লেখ কৰিব লাগিব যে কাৰ্বিসকল হিন্দু ধৰ্মাৱলম্বী লোক নহয়, তেওঁলোকে আৰণবাৰীম বা সংহাৰী বুলি নিজকে কয় বা তেওঁলোকে দাবী কৰে। আচলতে মূৰ্তি পূজা আচলতে কাৰ্বিসকলে কৰা নহয়। কাৰ্বিসকলে এনেধৰণে ইয়াত এটা থপনা বনোৱা হয় মাটিৰে, আৰু থপনাৰ ওপৰত যি এনেকুৱা কলপাত মানে যিটো আগ অংশ, আৰু তাত এনেধৰণে ইয়াত চাং কেবৌ বুলি কোৱা হয়। আৰু ইয়াত চাং অৰ্থাৎ ইয়াত তাৰপিছত বান্তা দিয়া হয়। তাৰপিছত ইয়াত বিভিন্ন ধৰণৰ এনেধৰণে বলি বিধান হয়। ইয়াত পাঠা ছাগলী অৰ্থাৎ ইয়াত ছাগলী, মুৰ্গী এনেধৰণে ইয়াত বলি দিয়া হয়। আৰু সেই বলি দিয়া যিটো ছাগলী হওক বা মুৰ্গী হওক, সেই সকলোখিনি এতিয়া ধুনীয়াকৈ গাঁৱৰ যুৱকসকলে আচলতে গোট খাই তেওঁলোকে
গোটেইখিনি এসাঁজ ভোজ খাবৰ বাবে তেওঁলোকে তৈয়াৰ কৰে আৰু সেই যি প্ৰসাদ হিচাপে আচলতে কাৰ্বিসকলে ভগৱানক বা পৰম ঈশ্বৰ হেম্পু মুকৰাং পিৰাচিঞ্জা আৰু যিসকল দেৱ দেৱী আছে কাৰ্বিসকলে পূজা অৰ্চনা কৰা তেওঁলোকে যি বলি বিধান দিয়ে বা যিসকল তেওঁলোকে পূজাৰ ভাগত আগবঢ়ায় সেই আগবঢ়োৱা মাংসসমূহ তেওঁলোকে প্ৰসাদ হিচাপে সকলোৱে একেলগে গাঁৱৰ ৰাইজে তেওঁলোকে অংশগ্ৰহণ কৰে বা তেওঁলোকে ভোজ হিচাপে তেওঁলোকে প্ৰতি বছৰে ৰংকেৰ উৎসৱ অৰ্থাৎ কাৰ্বিসকলৰ জাতীয় উৎসৱ ৰংকেৰ উৎসৱটো পালন কৰি আহিছে মই এতিয়া পোনে পোনে মোৰ সৈতে আচলতে দেখি পাইছে আপোনালোকে পুৰোহিতসকলে এনেধৰণে সন্মুখত বহি আছে আৰু পুৰোহিতসকলৰ সৈতে মই দুই এটা কথা পাতিবলৈ চেষ্টা কৰিম যে ধান ৰংকেৰ আচলতে ছোৱালী মানুহ বা মহিলাসকল কিয় অংশগ্ৰহণ কৰিব নোৱাৰে বা ধান ৰংকেৰৰ ইয়াৰ বিশেষত্ব কি বা ধান ৰংকেৰৰ সম্পূৰ্ণ ইয়াৰ বিষয়ে মই জানিবলৈ চেষ্টা কৰিম মই ভিডিঅ' জাৰ্নেলিষ্ট গভিন টিছক মই সহযোগ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ হয় ইতিমধ্যে আপোনালোকক আমি অৱগত কৰিছোঁ যে ইয়াত পুৰোহিত অৰ্থাৎ যিসকল কুৰুচাৰ আচলতে কাৰ্বিসকলে পুৰোহিতক কুৰুচাৰ বুলি কোৱা হয় আৰু ইয়াত নিৰ্দিষ্ট ইয়াত বাছনি কৰা হয় সকলোৱে আচলতে ইয়াত পূজা অৰ্চনাৰ ভাগটো অংশগ্ৰহণ কৰিব নোৱাৰে ইয়াত পুৰোহিত আছে বা কুৰুচাৰসকলে ইয়াত যি ইয়াত কাৰ্কলি কাফেজো বুলি কোৱা হয় পূজা অৰ্চনা সেই কাৰ্কলি কাফেজো তেওঁলোকৰ দ্বাৰা সম্পন্ন কৰা হয় এওঁলোকে হৈছে কুৰুচাৰ আজি এই ৰংকেৰ ভাগটো ধান ৰংকেৰ ভাগটো তেওঁলোকে পূজা অৰ্চনা কৰি সম্পন্ন কৰা হৈছে আৰু কাৰ্বিসকলৰ এটা বিশেষত্ব আছে যে এখন গাঁৱত বুলি ক'লে গাঁওখনৰ মুৰব্বী এগৰাকী থাকে সেই মুৰব্বীগৰাকীক ৰঙাচাৰ বুলি কোৱা হয় অৰ্থাৎ গাঁওবুঢ়াও আছে আমাৰ সৈতে আৰু তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু গাঁওখনৰ মুৰব্বী আছে কুৰুচাৰ আছে তেওঁলোকৰ সৈতে মই কথা পাতিম প্ৰথমতে আমি নৰ্থ ইষ্ট কাৰ্বি লাইভৰ তৰফৰ পৰা আপোনালোকক 2 নং ৰংকিমি বৰচিং তেৰণ গাঁৱৰ সমূহ ৰাইজকো আমি নৰ্থ ইষ্ট কাৰ্বি লাইভৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনাৰ পৰা মই জানিব বিচাৰিম যে আচলতে আপোনালোকৰ গাঁওখনত প্ৰথমতে কিমানমান আপোনালোকৰ ঘৰ আছে ইয়াত অলপ আপোনালোকৰ গাঁওখনৰ বিষয়ে অলপ অৱগত কৰিব নেকি হয় প্ৰথমতে মই নৰ্থ ইষ্ট কাৰ্বি লাইভ সকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি তেখেতসকলে ইমান কষ্টৰে আমাৰ এই পূজা স্থানত আহি উপস্থিত হৈছেহি মই প্ৰথমৰ পৰা মই ক'ব বিচাৰোঁ এই গাঁওখন আচলতে 1990 চনত স্থাপিত কৰা হৈছিলে কিন্তু এই এনেকুৱা পূজা যিটো আমি ৰংকেৰ পূজা বুলি কওঁ সেইটো আমি বছৰেকত প্ৰত্যেক বছৰে আমি কৰি আহিছোঁ আৰু যোৱা 1992 চনৰ পৰাহে আমি এই ৰংকেৰ পূজা আৰম্ভ কৰিছিলোঁ এতিয়া এই ৰংকেৰ পূজাত আমি চবেই মিলি পেলাই মানে ঘৰে প্ৰতি চান্দা উঠাই আমি এই ৰংকেৰ পূজাখন আমি কৰোঁ আৰু এই গাঁওখনত ইতিমধ্যে সোধা হৈছে যে মানে গাঁওখনত কিমান ঘৰ আছে গাঁওখনত বৰ্তমান 34 ঘৰ 34 হাউচেছ আছে আৰু প্ৰত্যেক ঘৰৰ পৰা আমি চান্দা তুলি পেলাই বছৰেকত আমি প্ৰত্যেক বছৰে আমি এই পূজাখন কৰোঁ কাৰণ এই পূজা কৰিলে আমি বছৰটোত যাতে আমাৰ সকলো পৰিয়ালে সুখ শান্তিৰে মানে থাকিব পাৰোঁ তাৰপিছত আমি তেনেকৈ মানে প্ৰত্যেক বছৰে আমি এই পূজাখন মানে চবেই মিলি পেলাই কৰোঁ আৰু আমাৰ কাৰ্বি বুলি ক'লে আচলতে আমি জন্মগত আমি কাৰ্বি যেতিয়া মানে কাৰ্বি মানে সৃষ্টি হৈছিলে তেতিয়াৰ পৰাহে আমি এই পূজাটোহে আমি মানে কৰোঁ আৰু তাৰপিছতে এই 34 ঘৰ সকলোৱে আমি বছৰেকত প্ৰত্যেক বছৰে ধৰক কিবা এটা চান্দা মানে ঠিক কৰোঁ এই ঠিক কৰাৰ মতে আমি পূজাখন আমি অনুষ্ঠিত কৰোঁ আৰু বছৰটোত সকলোৱে ভালে সুকলে মংগলে থাকিবৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ এইখিনি ধন্যবাদ জনাইছোঁ হয় এইখিনিতে উল্লেখ কৰিব লাগিব ৰং মানে গাঁও কেৰ শব্দটো আকেৰ শব্দৰ পৰা আহে আৰু আকেৰ শব্দৰ অৰ্থটো হৈছে অপায় অমংগল আচলতে ৰংকেৰ উৎসৱটো প্ৰতি বছৰে কিহৰ কাৰণে পালন কৰা হয় বুলি যদি আমি সুধোঁ বা প্ৰশ্ন কৰোঁ তেনেহ'লে তাৰ উত্তৰটো হ'ব গাঁওখনৰ অপায় অমংগল দূৰ কৰিবৰ বাবে বা গাঁওখনৰ যি কাম কাজ থাকে বা অপায় অমংগল নহ'বৰ কাৰণে যাতে গাঁওখন যাতে সুখ শান্তিৰে যাতে পৰিপূৰ্ণ হয় আৰু যাতে কোনো ধৰণৰ বাদ
বিবাদ নহয় গাঁওখনৰ মাজত সেইবাবে গোটেই গাঁওখনৰ ৰাইজে প্ৰতি ঘৰে কিছু কিছু টকা বৰঙণি তেওঁলোকে তুলি তেওঁলোকে আচলতে কাৰ্বিসকলে প্ৰতি বছৰে ৰংকেৰ অৰ্থাৎ কাৰ্বিসকলৰ জাতীয় উৎসৱ ৰংকেৰ উৎসৱটো পালন কৰি আহে আৰু ইতিমধ্যে পুৰোহিত এগৰাকীয়ে অৰ্থাৎ কুৰুচাৰে আমাক অৱগত কৰিছে যে তেওঁলোকৰ গাঁওখনত 34খন ঘৰ আছে তেওঁলোকে কিছু বৰঙণি তুলি তেওঁলোকে আচলতে এনেধৰণে কাৰ্বিসকলৰ পৰম ঈশ্বৰ হেম্ফু মুকৰাং ৰাচিঞ্জা আদিকে কৰি যিসকল ইয়াত থান আছে বা তেওঁলোকে পূজা অৰ্চনা ভাগটো কৰা হৈছে বুলি কৈছে আৰু মই ইয়াত আছে তেওঁলোকৰ সৈতে মই কথা পাতিম হয় ইতিমধ্যে মই পুৰোহিতৰ লগত কথা পাতিছোঁ এতিয়া মই কথা পাতিবলৈ মই যত্ন কৰিম ৰঙাচাৰ অৰ্থাৎ গাঁওবুঢ়াৰ সৈতে মই কথা পাতিব বিচাৰিম আচলতে গাঁও এখনৰ মুৰব্বী হৈছে ৰঙাচাৰ আৰু ৰঙাচাৰৰ সম্পূৰ্ণ তেওঁলোকৰ প্ৰশাসনিক কাৰ্বিসকলৰ যি পৰম্পৰাগত প্ৰশাসনিক দিটো থাকে তেওঁলোকে দায়িত্ব থাকে আৰু সেই গভীৰ দায়িত্বত থকা ব্যক্তিজন হৈছে ৰঙাচাৰৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম আফ্ৰাংচি নাংলিফান নৰ্থ ইষ্ট কাৰ্বি লাইভ পেন কাৰ্ডম নাপাজে দেখলো আলাং লিহিনলো ৰঙাচাৰ labangso borsing terona rong sarik lo nangli pan karjukang tungalam telapikhan lo nangli tum labangso than rongker sikar klik pon bese nilitum abirta long pon lo lasi la than rongker karkli ja phanang litum kache sikachedang comment tu pen mala pen labangso nangli tum rong roblong la rongker karkli thakupilo nangli hin penang thanonik je kadam aprangsi nilhin ben North East Karbi Life abitung tuman nilhin ben ninga klong pen nung phan kardom baje reglo kardom nilitum hoklot ma mane dak nilitum rong long mane rong ker kar klije phan kachisik pubang nilitum pan arji kiding o pugali nilitum mane anengkan wang ho 1990 anengkan dak nilitum rong seng lo la so rong ke seng pen nilitum anengkan wang sitamin nilitum rong ker bangke mane arkli dunde det pu bang abe la nilitum la kachisik pu alam mangala pulo je kachisik bangke nilitum la anengkan wang bangke nilitum Januari 5 tarik si mane rong ker karkli dundun nasi nilitum Januari 5 tarik rongker karkli dundun la sopen aprang nilitum ciklo jon aprang si nilitum rong kaduk abe mekar sarmar atum dak atum nilitum cingwai po la penadak nilitum sanda cirung dodo idona long peneng bangka nilitum paret troksi si cirung pon lasi lasonak taksi ki partangan nengkan si tamen nilitum pusanda nang cirung bom bang bom lo arkli bom lo nisi peneng abang nilitum la rongker karkli Sobang nilitum la non kapap pinang chat alam stame nili klardak ben kadu kabe pan pacini tung ate nilitum la peneng la rongker karkli dun keder chat alam bang kala pulo je nilitum dak rong along school do rong school along bang mane Januari 5 tarik arni bangke mane gunotsop doko lasi gunotsop doko apot lasi nilitum school apan stame nilitum kaching hon ke doko ka joine si nilitum imithang rong ker ke hoklo tima ar nam apan ke jong si nilitum ininga klong ben jong si kroilo puloteng de atarik ke aja atarik tami pubang si nilitum chingwai thu si lasi rong ker bang nilitum ba picture lo lapen la Januari 5 tarik arni bangka nilitum gunotsop phana bang si dak school hemlong apor chipidun lo mahadak si cherap dun lo lalo tangte nangli tum pini karkli ka phejo ke ko sonson lo mod bokan ke lalo pini dak nilitum rongker mate than rongker karkli along peneng kanisi aphan nilitum dak sangtar sangli chilang mate chethok chijir along abangke bumut bokan kaduk kawen nilitum mane khinde thai ave bumut bokan kaduk kawe da ekdom mesen lapen nilitum thang kasik sak pinita ave churu lo lapunat kurusar dotlang nele kurusar pene thetheni alam the kaching ki kangtung nalo jasamet owe kimia tuma bangke rongker pulotang te daka kapre ka rongker topik sitame chini bang vetum cha phai ke kijum lo lasi owe kimi tuma phan ka pachini je phan pura nangli phan ka ju kangtung nalo rongker ke kapre dodi nonson than rongker hawar rongker to soklem rongker rek rongker lason pregjam rongker topik theta nangli tuma bangke dak than rongker sikarkli lasi la kopio posinang le tum than rongker bang arkli rongma bako la so akenang sot kupi ma la so tha sap sonang thano neki ma kadom North East Karbi Life butung atum han natum dak nitum
than rong ker along nang ka humri do na pot na tum ka do be tum kardom pilo ta se hok la pini dang ni tum non tu rong kimi borsing trona rong dak ni tum lombajong block pen ni tum ekilum tara an ke hello sin dang ni tum non sorong do la se la sorong long alang nang tum kar jo teng bla kopi pose than rong ker rong ma ba than rong ker son kan do pualam nang kar jo puthak nili thek an bada kachini an bang than ikpo la se rong ker ke ason do se nili ta chini dun mata pinana ka sartum than la se non itum than rong ker kar klipon nang ko ka bangke ba son ka than kar rong ker kar bangke je ni tum dak arong abangke kaddo kabe choklim an son abelang la sinitum than rong ker ser klipon cholang la sinitum kecheng pen kinitum la pithe puthe pimukrang pira rasingja la son sinitum dorbar inglo la pen ke rong anglong la pen ke inglong kiri diphu la son si mane ladak dong chanar nam phan than theli kaddo kabe la son sinitum klipon chot la sinitum than rong ker pusi nitum klipon long chot stame than bang do nitum karkli bang than rong ker pulo hawa rong ker pudado soklim rong ker pudado bang ke lukhi rong ker pudado son sa ajo rong ker pudado lasi rong ker bega son do lasi pini nitum ladak long bang nitum than rong ker along ke nitum ajo se sadi pen nitum dak hem ben bazar chat long si do la si daga bang ni tum la than theli ka do ka ve ni tum inthir jir ben da ka chi tho ka chi jir chadom chadi aposi ni tum dak bang sopin so det si ki chu la se ok bang thak jom si hem ar sopin mar an ke hem si ki pachu la tan te jasamet we kimi tum ka chini kang tung la sonalam the do ho la dak than rong ker along piposi so arlo tum dak nang dun long le dat ma mate ingni rap sar pen cholong le dat ma la sop tak thane je ma thek pen laso puthak bangke lasonik lo je soalo so tum pute ason do mane cethanam lonang mane soalo tum ke mane tum ke oso bikraita do lapen ke mane tum ke son achikru do pini la son tame dukok suwasuti do ta do jai la si jong se arni si rong si ben okchara peji pute alang tum tame nang dunong le det po la so puthak si ni tum dak bangke ingthirjir ba si ni tum dak dowan long bangke ni tum so pin so de si kichu la si ok thak dak si hem si ar somat angke pachu larlo somar to ma phan hem ka pacho pugi pudama bangke rong asar hem si ki thik pila puma rong sar hem lo ajo se sadi da rong sar hem lo la pen ke non jitu la dak ok thakan ta rong sar hem si pachu lo nele pu rong asar phan isiaram thekar ju thukang tung lalo penang an thek re seratum research scholar atum ki pu bangke kar biatum pirthe plangra bahut pulotang te kar biatum long bangke sisa ke plang ave la pen sisa ke li tumalong ka cerap avi pusiki pudam la se li tumalong la pen jasamet bangke horara ke ana bangke dak noni li tum langdam dang dak adwan tin long sita meli tum dak ke thoke jer long sita me ara ka hor ke pinang ji bangke avi pusini li tum dak chini la se sita me li tum ara ka hor endet titi la se ara ka hor ka cipajum nang ji cipajum je protang te li tum la jasamet bangke aron bare matum isi ka cipaklar je phan mate se ka cipang ria phan isi akisung dokok ji pula si hor ke ana phai ke cipajum je nang di tumarong pen ko pini inisiatif ke en bala puson ka chengwai la puson duma lo churopar lo la so puthak mate la hor ken ke pajum ji pu puthak nang kar ju bang ke nilin ben ni klom man churopar lo ahok lo mane la hor ken ke pajum bang alam bang kela bang ke hol mane pajum nang ji la sinondak nili tumta rong along la son do mane aprang ke pisar pusar rahut mate phi purun atum lason karkli kapijo along ahok latum hala sud bang ke hor mu bang hola so hur bang latum mane sap o mane pathe ponchet pathe chet nasi non dak tum ma ove kimi lo mal tum ove kimi hor ke pakom nangi pelamang ke lagala lo lasi dak nili tum ta hor bang ke pakom pik nasi mane dak jitu la arna ma phan bang tum la hor kang thir pini lai bang pipo la pendet mane hor mu bang ke laga hok lo tuma tum kar bia tum bang ke ilitum jot mo pen homit truan
sitam mane imhang ki thek pen ho kithi an sitami hornang ko la posin ni tum hor bangke en sitami hor bangke ni tum data phai bangke pajum pigan lo mane dang ni tum hor pu bangke ni tum ke non dak la kurusa ratum pan an sitami ni tum cingle le lo dak bangke non li tum dak arong chot ke lo mati bok terai sitami lason si ong lo manil tum sitami lason si klem dun bom lo je hor mu bangke ni tum la kurusa rapan sitami ni tum ceman melo la kinang sotji ibong ma bong ni ma la ceman po la ancol ni tum hor bangke an bangke lalu ahok lo athema ili tum jong silang dam pelotang tek la arna ma phan jasemet bangke than thili long ili tum la dowan long bangke horara ka bangke tum ki pija kenang sot tave la si ili tum la ili tum kechu tum ki juna tum bang si ki pathe la si la so jok penang an la so putha ka chingki ke than do la si hor bangke ili tum long si nang plang vek pu bangke ave la pen hor bangke en ite pachunun e la putave la pu si penang an research scholar tum bangke ki pudo nonason bisaralam hempu na thu ar e na thu sitamen hokta arak hor ki pinang jadi mave lapen non dak dorbar long sitamen ni lika chinia tengan te dak arak hor abang ke pinang nebon la si jong se arna ma phanda ki pinang ji akedang sot ave pelotang te la sisa ilitum ken pon la ke pineking fisar tur bok to ho kapre ka la ke banga son se abong penang mate sitamen la hai son se aprang keng te etum kar biaron bare matum ko pilo ken ke polam the se penang research scholar atum ki pudo la se churu lo nang litum aphan jasemet bang ke nangli phan pupol ase hor alambang nangli kupilo put thuji pupang la hok lo nangli la non la hora puthak lam nangli nangkar ju pona pot la solang do karbi hamphang ma karbi ra do an stamina so puthak bangke je nilitum ta la rongasar atum bedana chingmai bom la pengke dak aron barim kar klia mai la ka tum penta me nitum dak chelang do la hot pento do ba chelang do bom klem bom lasi ni tum na son je than bon bom lo je non bang ke la seikar klirong bang hok pet aprang ben bang ke tum horpu holang si pador arak bang ke la ke bazar hor la son si la ke hithia hor pusi adhek tum che than la si ana mani pan chapa meji prote tum non son ni tum rongker posta mi tum aprang ben hor tun po la si horalang pen la sokang thir pen tum horalang bivet po la so horalang thai pe si tum ana man piji mate horbong thai policy ana long ke piji na se arak bang ke dak pi kamave la si matrola ni tum kuru hor ki pia phan nitum la rak ibong enpo la penge alang lo la penge beng dit po la si nitum la son si chingmai pon bom je itum mithang itum karbi itum kopi si no ituma chorki chopia dorom tum kopi si non itum aron barim tum kopi si non itum ben angtan mane itum ben kapre dorom tum along kidun ma akimia dorom along kidun ma la sono aputhak bang itum ching saidam pulodam te kisuman adheka bang ke itum la adheka kurusar tum horani ke pathe pen isi burma tha chot pusta me ke hangdam ibong nangle rok ibong ko horon tono ibong la son po karkli ka phijo an ke araki ki butek thesa chat ado la si nona bang ke tum solando karbi ara tum dam nili chuning riju la nor is karbi live hoi pen bang ke je non ben bang ke tum la arna phan ke nang sot phan an si tum pi en chodang po la pen ke tum ta chodet jundelote la itum bumut mokana lam kardom ma phatak chum chi than si la sobena phisi tum ka dobita chunang ji la pen ki chun nang ji tang po mat la ta pinang an la pu dhur ne ser la pu bangale se itum kursa tum ta chepang thir nang ji la sa jar se lekar kli ta me kurusar tum lang chinglu pami peri kang thir nc ana mani pan kroi pami atom pami nangji jose borba ke doa se plote borba bang ta lang chinglu ing thir jir pensi peri kang thir nc atom ardi dunangji lalate ana pan itum ning kang thir ning klarsa pen atom ardi itum jhodai lo pote anam ta lasi phan irabji lasi la kurusar tum ta dhek dum ke se amen ki than the lapa rason kisu hul chang nam ta dunde lahai bang ke no bang ke avidat nang po non ke bang ilang bang ke uwe mi de phan an se than po nang po la peng uwe mi den da ka changli dun ji phan ka do we phan da chunung ri la si
nili laso North East Karbi Life hoi pen chuniri dun ye bangke la hanlo nitum dak lumajong development block pen kahelo kilometer sivelo dak nong turong kimi borsing trona rong lasi nitum dak rong kimi pusi cipu mas 1990 ni kasi rong seng lasi non puani dani tum rong bangke rong development government pen hoi pen kilang bangke abilang lasi tobar se tame non tala son sin tum barakha lote ke kaita inghan ke dong pensin tum gari damni galing keng bana damni sanghan ka chinir lason atak sinon tobar abelang lapen ken tum kijun lang ave ringwell isi da abelang tum rong lapen ke dak rong ke replace lo tame ni tum lang aduri non tan tum dak kan shopping mall md sar tum non ta do alang tum dak ni tum chupa alang tum nang li elo alang tum si non ta lang nang kirap dun lasi la son si ni tum anikan bang ta alang tum si akirap mc nitum dak ta karkli ka phi pachun rom lasi na kithe giding to manon konsil lo do cm tum han tame aning me cm dr tulam rohang phanda chuniri lo je ladak nitum arong kera lo place long ladak bandri wal bata rong phala na peng ring well nang pj phanta chuniri lo lasi la thak tan tum rong lo tame rong ring sida ve peng ke tobar sa tame tum ave pin lasi ka do ve la tame nang kalang ponji phan se tum kurusar hoi pen chuniri dring lo kardom Choroik lo alang litu mahin pen klada kalam the than rong kar piposi karkli na kok mala pen dak jasamet bang ke lakha hini rong kimi borsing terona rong arara tum karkli ka pijo aputhak angton penali tuma phana paklang ponlo onagoto dinot apnaloko ene dhorne asolote karbi hokolor ji aron barim ধৰ্মাৱলম্বী লোক আছে তেওঁলোকে পূজা অৰ্চনা ভাগবোৰ কেনেকে তেওঁলোকে পূজা অৰ্চনা কৰা হয় বা কাৰ্বি সকলৰ পৰম ঈশ্বৰ হেমফু মুকৰাং পীৰা সিনজা আৰু ইয়াত আৰনাম ফাৰো আৰ্নি ফাৰো বুলি কোৱা হয় যি হাজাৰ দেৱ দেৱী সকলক আসলতে তেওঁলোকে পূজা অৰ্চনা কেনে ধৰণে কৰে আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক ভিডিঅ' জাৰ্নেলিষ্ট গোবিন্দ টিছৌ আসলতে এনে ধৰণে গোটেই ইয়াত 2 নং ৰংকিমি বৰচিং তেৰণ গাঁৱৰ ৰাইজে এনেকে আসলতে গোট খাই আজি দিনটোতে ৰংকেৰ উৎসৱ অৰ্থাৎ কাৰ্বিসকলৰ জাতীয় উৎসৱ যি ৰংকেৰ উৎসৱ সেই ৰংকেৰ উৎসৱ উলহ মালহেৰে পালন কৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে ৰংকেৰ কিহৰ বাবে উদযাপন কৰা হয় বা ৰংকেৰ উৎসৱ কিয় পালন কৰা হয় ৰংকেৰ হৈছে গাঁওখনৰ অপায় অমংগল দূৰীকৰণৰ কাৰণে বা গাঁওখনত বাদ বিবাদ নহবৰ বাবে বা শান্তিপূৰ্ণভাৱে যাতে গাঁওখনত সকলোৱে মিলিজুলি যাতে থাকিব পাৰে বা কৰিব পাৰে তাৰ বাবে তেওঁলোকে কাৰ্বিসকলৰ পৰমেশ্বৰ হেমফু মুকৰাং পীৰা সিনজা আৰু হাজাৰ দেৱ দেৱীৰ ওচৰত তেওঁলোকে পূজা অৰ্চনা ভাগ আগবঢ়ায় হয় এইখিনি আমি আজি আপোনালোকক 2 নং ৰংকিমি যি বৰচিং তেৰণ গাঁৱৰ ৰাইজে ৰংকেৰ উৎসৱ উলহ মালহেৰে পালন কৰাৰ দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ অনাগত দিনত আমি যত্ন কৰিম যে কাৰ্বিসকলৰ সংস্কৃতি হওক বা ধৰ্মীয় হওক ভাষাৰ হওক বা যিকোনো অৰ্থনৈতিক দিশত হওক বা ৰাজনৈতিক দিশত হওক আমি সকলো বাহ বাতৰিখিনি আমি আপোনালোকক অৱগত কৰিবলৈ আমি চেষ্টা কৰিম কিন্তু আজি ইমানতে আমাৰ যি ৰিপৰ্ট আছে ৰিপৰ্টটো সামৰণি মাৰিম ধন্যবাদ কুৰবাংথৌ